জনবজন নাট্যপ্ৰেমী ৰাইজ আজি অসমৰ মহান নাট্যযোদ্ধা ব্ৰজনাথ শৰ্মাৰ মৃত্যু দিৱস এই মৃত্যু দিৱসৰ লগত সংগতি ৰাখি ওৱেনিৰকাৰ উদ্যোগত অসমত 1000 নাট্য দৰ্শনী আজি সমাপ্ত কৰা হৈছে আজি টিয়কত খোজৰ উদ্যোগত ওৱেনিৰকাৰ নিবেদন এই ভোক নাটকখনৰ ইয়াতে পৰিসমাপ্তি ঘটিছে এই ভোক নাটকখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে দীপসিংহ বৰুৱা বাসৱৰাজ বৰুৱা কিশোৰ নেওগ দেৱজিৎ শইকীয়া নয়নজ্যোতি শইকীয়া আৰু গোবিন্দ দত্তই জনবজন ৰাইজ আজি শদিয়াৰ পৰা ধুবুৰীলৈকে অসমত এই নাটকখন 1000 দৰ্শনী সম্পন্ন কৰা হ'ল গতিকে এতিয়া আমাৰ টিয়কৰ খোজৰ সৌজন্যত আমি এই নাট্যানুষ্ঠানটো অনুষ্ঠিত কৰিলোঁ গতিকে আমাৰ ইয়াত খোজৰ বিষয়ববীয়া আছে তেওঁলোকক আমি আপোনালোকক ওলাইছি দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ জনবজন টিয়কবাসী ৰাইজ ইমান এটা বৃহৎ ভিৰৰ মাজত আমি আমাৰ আজিৰ নাটকখনেৰ অন্তিমটি দৰ্শনী কৰিবলৈ পাই যথেষ্ট সুখ বোধ কৰিছোঁ আপোনালোকে ইতিমধ্যে গম পাইছেই যে আজি টিয়কৰ খোজৰ উদ্যোগত ওৱেনিকা গুৱাহাটীৰ নিবেদন নাট্য বিদ্যালয়ৰ স্নাতক হিমাংশু প্ৰসাদ দাসৰ পৰিকল্পনা আৰু পৰিচালনাৰে এখনি নাটক ভোক তাৰ সমগ্ৰ অসম জুৰি 1000টা দৰ্শনী আজি প্ৰদৰ্শন কৰা হৈছে আজি দিনটো হৈছে নাট্যযোদ্ধা ব্ৰজনাথ শৰ্মাদেৱৰ মৃত্যু দিৱস এই উপলক্ষে সেই মহান নাট্যযোদ্ধাজনলৈ স্মৰি আমি আমাৰ এই বৃহৎ উদ্দেশ্য আগত ৰাখি আগবাঢ়িছিলোঁ আৰু তাৰ আজি সফল সমাপ্তি হৈছে বুলি আমি সুখেৰে ঘোষণা কৰিব পৰা হৈছোঁ যি নহওক আপোনালোকৰ এই বিপুল সমৰ্থনত আমি যথেষ্ট উৎসাহ পাইছোঁ আৰু অদূৰ ভৱিষ্যতেও এনেদৰে আমি কাৰ্যপন্থা ল'বলৈ খোজে দৃঢ় প্ৰতিজ্ঞ এই অনুষ্ঠানটো সামৰণি মাৰিছোঁ ধন্যবাদ